অতীত হ'ব মোবাইল ফোন। নতুন চিন্তা মাৰ্ক জুকাৰবাৰ্গৰ। আহি আছে স্মাৰ্ট গ্লাছ। বিজ্ঞান প্ৰযুক্তিৰ এই আধুনিক দিনত মানুহৰ দৈনন্দিন জীৱনৰ আটাইতকৈ দৰকাৰী আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ফোন। মোবাইল ফোনটোৰ অবিহনে ভিতৰত অন্যতম হৈছে মোবাইল কোনেও চলিব নোৱাৰে। কিন্তু সেই মোবাইল ফোন অতীত হ'বলৈ ওলাইছে। মোবাইল ফোনৰ নতুন মুঠ-মাছ অত্যাধুনিক এই প্ৰযুক্তিয়ে পাৰিব বিকল্প উপহাৰ দিবলৈ ওলাইছে মাৰ্ক জুকাৰবাৰ্গে। তেওঁৰ মতে অহা 10 বছৰৰ ভিতৰত মোবাইল ফোন অতীত ব্যৱহাৰ হ'ব, প্ৰতিজন মানুহৰ জীৱন সলনি কৰি পেলাব। কৰিব খোজা কামটো চকুৰ সন্মুখত ভাহি উঠিব আৰু স্মাৰ্ট গ্লাছক ডিজিটেলভাৱে পৰিচালনা কৰি তাক সম্পন্ন কৰিব পৰা হ'ব। অৰ্থাৎ স্মাৰ্ট গ্লাছ অহাৰ লগে লগে যিটো বস্তুৰ প্ৰয়োজন সেয়া যে অকল চকুৰ সন্মুখতে থাকিব সেয়া নহয়, বৰঞ্চ তাক নিজৰ ইচ্ছা অনুসৰি পৰিচালনা কৰিব পাৰিব। মেটা আৰু এপলৈ প্ৰস্তুত কৰি আছে এই স্মাৰ্ট গ্লাছ। একেলগে কোটি কোটি প্ৰস্তুত কৰাৰ বাবে দিনে নিশাই প্ৰতিষ্ঠান দুটাই কাম কৰি আছে। জুকাৰবাৰ্গে লগতে প্ৰকাশ কৰা মতে স্মাৰ্ট গ্লাছ ইমানেই পাতল যে গোটেই দিনটো ইয়াক পিন্ধি থাকিলেও চকুৰ কোনো সমস্যা নহ'ব। তদুপৰি মোবাইল ফোনে কৰা প্ৰতিটো কাম এই স্মাৰ্ট গ্লাছৰ দ্বাৰাই কৰিব পৰা যাব। স্মাৰ্ট গ্লাছৰ সৈতে সংযুক্ত হৈ থাকিব হেডফোন। যদি আপোনালৈ কাৰোবাৰ ফোন কল আহে তাৰ নম্বৰটো ভাহি উঠিব চকুৰ সন্মুখত। আপুনি মাথো স্মাৰ্ট গ্লাছত ক্লিক কৰিলেই হ'ল, পোনে পোনে কথা পাতিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰেকিং 24 আছাম।